Good morning, sir. Good morning. Oi, কুকুৰ মনে মনে থাক সব মনে মনে শুনি যা ৰোল কল কৰোঁ Okay, sir. ৰোল নম্বৰ 1 Yes, sir. ৰোল নম্বৰ 2 ৰোল নম্বৰ 3 নাই অহা, sir. কিয় নাই অহা অ' নাজানো, sir. ৰোল নম্বৰ 4 Yes, sir. এতিয়া প্ৰত্যেককে মই একোটা কুৱেশ্যন সুধিম ঠিক আছে Okay, sir. লিডাল আহিলে আৰু একদম কুৱেশ্যন সুধিবলৈ মাথাটো বেয়া কৰি দিব হয় সঁচাকৈ পাগলো মাথাটো টেং মাথা চিনা গৰম কৰি দিয়ে ভগৱান কৈছে অ' ইমান হালা যে তহঁতৰ একো নাই ছাৰ আপুনি সোধক আমি উত্তৰ দিবলৈ ৰেডি জিনটো প্ৰথম তোমাকে সুধিছোঁ এদিনে ছাৰ মই সাজু আছো আপুনি সোধক জিনটো তই ক ৰামৰ প্ৰধান অস্ত্ৰ কি আছিল ছাৰ ৰামৰ প্ৰধান অস্ত্ৰ টাঙোন আছিল নেকি ছাৰ হা কি কলি টাঙোন ছাৰ ঐ গৰু কোনখন ৰামায়ণত পালি হে শুনক ছাৰ মোৰ মতে ৰামে প্ৰায় টাঙোন ব্যৱহাৰ কৰিছিল সেইবাবেহে আমি ৰামৰ টাঙোন ৰাম টাঙোন শব্দটো পালোঁ গতিকে টাঙোন তেওঁ প্ৰধান অস্ত্ৰ হ'বই লাগিব ছাৰ দে তোৰটোৱে হওক আমাৰ জিনটোৱে কিন্তু তামাম খাতৰা উত্তৰ দিয়ে কিন্তু দেই আৰে বন্ধু কাৰ্বি এবাৰ মিনটোৱে ক সাজুনে ছাৰ মই সাজু আপুনি সুধি যাওক অ'কে তেতিয়াহ'লে তই কাম এটা কৰ কপাল শব্দটো লগাই এটা কবিতা পংক্তি তুমি গাই শুনোৱা ঠিক আছে ছাৰ মই চেষ্টা কৰিম অ'কে শুনোৱা তেতিয়াহ'লে ছাৰ শুনক কপাল ভিজি গ'ল মোৰ দুচকুৰ পানীত বাহ মিনটো খাতৰা আছে কিন্তু তামাম কবিতা বনাইছে ঐ গাধ চকুৰ পানী ওপৰফালে বৈ যায় নেকি হা হয় ছাৰ পাছৰ লাইনটো শুনি যাওক ঠিক আছে গাই যা ভৰি দুটা বন্ধা আছিল গছৰ ডালত দে ঠিকে লিখিছ দে এইবাৰ ৰাহুলে ক'ব লাগিব ৰেডিনে ৰাহুল ছাৰ মই সাজু ৰাহুল তুমি কোৱা যেনেকৈ T20 ক্ৰিকেট অহাৰ ফলত ক্ৰিকেটৰ মজা বাঢ়ি গ'ল তেনেকৈ তোমালোকৰ পৰীক্ষা ব্যৱস্থাও অধিক ৰোমাঞ্চকৰ কৰিবৰ কাৰণে কিবা পৰামৰ্শ দিব পাৰিবা নেকি তোমাৰ মতে ছাৰ পৰীক্ষাবোৰ 1 ঘণ্টা 20 মিনিট হোৱা উচিত বুলি ভাবোঁ মই আৰু কিবা ক'বানে ছাৰ প্ৰত্যেক 20 মিনিটৰ মূৰে মূৰে ছাত্ৰসকলক নিজৰ মাজত কথা কোৱাৰ সুবিধা দিব লাগে আৰু কিবা আৰু ছাৰ ছাত্ৰসকলক ফ্ৰী হিট দিব লাগে মানে য'ত তেওঁলোকে এটা প্ৰশ্নৰ উত্তৰ নিজৰ খুচিমতে লিখিব পাৰে ৰাহুলৰ কিন্তু তামাম মাথা আছে দেই খাতৰা উত্তৰ দিছে মইতো ক'বাতেই থাকি যাম বঢ়িয়া আৰু কিবা ক'বা ছাৰ প্ৰত্যেক 20 মিনিটৰ মূৰে মূৰে মেডামসকলে পৰীক্ষা হলত সোমাই আমাৰ আগত ডান্স কৰিব লাগিব